বন্ধুসকল, এখন গাঁৱত এজন বিখ্যাত মূৰ্তি বনোৱা মানুহ আছিল। তেওঁ কাঠেৰে অতি সুন্দৰ সুন্দৰ মূৰ্তি নিৰ্মাণ কৰিছিল। সেইবাবে দূৰ দূৰণিৰ পৰা মানুহ আহি তেওঁৰ পৰা মূৰ্তি লৈ গৈছিল। তেওঁৰ এটি পুত্ৰ সন্তানো আছিল আৰু দেউতাকৰ লগত সৰুৰে পৰাই মূৰ্তি বনোৱা কামত লাগিছিল। দিন বাগৰি গ'ল। দেউতাকৰ লগতে পুতেকেও সুন্দৰ সুন্দৰ মূৰ্তি নিৰ্মাণ কৰি দেউতাকক দেখুৱাইছিল। কিন্তু দেউতাকে প্ৰতিবাৰেই মূৰ্তিটোৰ কিবা নহয় কিবা এটা ভুল দেখুৱাইছিল আৰু তাতকৈ ভাল কৰিবলৈ উপদেশ দিছিল। পুতেকেও দেউতাকৰ উপদেশ মানি একান্ত বাধ্য ছাত্ৰৰ দৰে কাম কৰি গৈ থাকিল। বন্ধুসকল, এনেকুৱা এটা দিনো আহিল যে পুতেকে মূৰ্তি বনোৱাত ইমানেই নিপুণ হ'ল, দেউতাকতকৈ বহুত বেছি সুন্দৰ মূৰ্তি বনাব পৰা হ'ল। দেউতাকৰ মূৰ্তিবোৰতকৈ পুতেকৰ মূৰ্তিবোৰহে বিক্ৰী হ'বলৈ ধৰিল। তথাপিও দেউতাকে সেই মূৰ্তিটোত থাকি যোৱা ভুলবোৰ আঙুলিয়াই গৈ থাকিল। এদিনাখন পুতেকে খঙতে দেউতাকক ক'লে, দেউতা, আপুনি আজিলৈকে মোক এটাও প্ৰশংসা নকৰিলে, কেৱল মোৰ ভুলবোৰহে দেখা পায়। মই আপোনাতকৈ সুন্দৰ মূৰ্তি বনাব পৰা হৈছোঁ। আপোনাৰ মূৰ্তিবোৰতকৈ মোৰ মূৰ্তিবোৰহে বিক্ৰী হৈ যায়। সেইবাবে মই ভাবোঁ মূৰ্তি বনাবলৈ আপোনাৰ পৰা শিক্ষা লোৱাৰ অকণমানো প্ৰয়োজন বোধ নকৰোঁ। পুতেকৰ কথা শুনি দেউতাকে একো নক'লে আৰু মূৰ্তিবোৰত হোৱা ভুলবোৰ দেখুৱাই দিয়া বন্ধ কৰি দিলে। দিন বাগৰি গ'ল। প্ৰথম কেইদিন পুতেকে অতি সন্তোষ মনেৰে দিন পাৰ কৰিলে। কেইমাহমানৰ পাছত পুতেকে মন কৰিলে যে মূৰ্তিবোৰৰ দাম কমি গৈ আছে। কিন্তু দেউতাকৰ মূৰ্তিবোৰৰ দাম একেই থাকিল আৰু আগৰ মতেই বিক্ৰী হৈ থাকিল। প্ৰথমতে পুতেকে একো বুজি পোৱা নাছিল। বহুত ভাবি চিন্তি এদিনাখন দেউতাকৰ কাষলৈ গ'ল আৰু সমস্যাটোৰ কথা ক'লে। পুতেকৰ কথা শুনি দেউতাকে বহুত শান্ত মগজুৰে বুজালে, বেটা, এই পৰিস্থিতি বা এই শিক্ষা মই বহুত বছৰ আগতেই পাই আহিছোঁ। এতিয়া পুতেকে ক'লে, তেন্তে মোক কিয় কোৱা নাছিলা? দেউতাকে আকৌ ক'লে, কাৰণ তুমি বুজিবলৈ যত্ন কৰা নাছিলা। মই স্বীকাৰ কৰোঁ যে মোৰ মূৰ্তিবোৰতকৈ তুমি বহুত সুন্দৰ মূৰ্তি বনোৱা। এইটো মই নাভাবোঁ যে মোৰ বাবেই তোমাৰ মূৰ্তিবোৰ সুন্দৰ হৈছে, আৰু এইটোও নকওঁ যে মই ভুলবোৰ আঙুলিয়াই দিয়াৰ বাবেই তোমাৰ মূৰ্তিবোৰ সুন্দৰ হৈছে। কিন্তু এটা কথা, যেতিয়া মই তোমাৰ মূৰ্তিবোৰৰ ভুল উলিয়াইছিলোঁ তেতিয়া তুমি সন্তোষ নাছিলা আৰু সন্তুষ্ট নোহোৱাৰ বাবেই আগতকৈ সুন্দৰকৈ বনাবলৈ যত্ন কৰিছিলা। সেই যত্নই তোমাৰ সফলতাৰ কাৰণ আছিল। আৰু যিদিনাখনেৰে পৰা তোমাৰ মূৰ্তিবোৰ সুন্দৰৰ পূৰ্ণতা অৰ্জন কৰিলে বুলি ভাবিলা, সেইদিনাখনৰে পৰা আৰু বেছি সুন্দৰ হোৱাৰ প্ৰশ্নটো নাইকিয়া হ'ল। তোমাৰ মূৰ্তিবোৰৰ সুন্দৰতা তাতেই সীমাবদ্ধ হৈ ৰ'ল। দেউতাকৰ কথা শুনি পুতেকৰ চকু সেমেকি উঠিল আৰু কিছু সময় নিশ্চুপ হৈ ৰ'ল। আকৌ সুধিলে, এতিয়া কি কৰিব লাগিব দেউতা? তেতিয়া দেউতাকে ক'লে, যিদিনাখন তোমাৰ কামটো আটাইতকৈ ভাল হৈছে বুলি ভাবিবা বা সন্তুষ্ট হ'বা, সেইদিনাখনেই আৰু ভাল হোৱাৰ প্ৰশ্ন হেৰাই যায়। সদায় আনছেটিছফাইড হ'বলৈ শিকা। বন্ধুসকল, যিদিনা দেউতা কেতিয়াও ঘূৰি নহা বাটেৰে গুচি যায়, তাৰ পাছত বহুত মিছ কৰা যায়। সেইবাবে জীয়াই থাকোঁতে মিছ কৰক। দেউতাৰ প্ৰতিটো খবৰ লওক। আমাক ভাল মানুহ বনাবলৈ কষ্ট কৰোঁতে কৰোঁতে এযোৰ নতুন কাপোৰ পিন্ধিবলৈও কেতিয়াবা নাপায়। জীৱনৰ সৰ্বস্ব কেৱল সন্তানৰ বাবে ত্যাগ কৰা প্ৰতিজন দেউতালৈ এই ভিডিঅ'টোৰ যোগেদি হাজাৰ হাজাৰ চেলুট জনাইছোঁ। বন্ধুসকল, মোৰ ভিডিঅ'টো আজিলৈ ইমানেই আছিল। আশা কৰোঁ মোৰ এই চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি মোৰ মনোবল বঢ়াব পাৰে, যাতে মই এনেকুৱা ধৰণৰ ভিডিঅ' মটিভেশ্যনেল ভিডিঅ' আপোনালোকৰ আগত তুলি ধৰিব পাৰোঁ। ধন্যবাদ।